40টা সমষ্টিত ব্লক লেভেল ট্ৰেইনিং অনুষ্ঠিত হৈ আছে। এইটো আমাৰ UPPL কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ যি 40টা আমাৰ ব্লক কমিটি আছে, তো 40টা ব্লক কমিটিতেই আমাৰ এটা ব্লক লেভেল ট্ৰেইনিং প্ৰগ্ৰাম বা এটা মানে ট্ৰেইনিং তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াত আমি 4টা টীম বনাইছোঁ। তো 4টা টীমত 10জনকৈ প্ৰায় সদস্য আছে বা ট্ৰেইনাৰ্ছ বা স্প'ক্স পাৰ্চন হিচাপত তেখেতসকলক ৰখা হৈছে। আৰু এই 4টা টীমে 40টা সমষ্টি কাভাৰ কৰিব। এটা টীমে 10টাকৈ মানে ব্লক কমিটি কাভাৰ কৰিব। তো সেই মৰ্মে আজি আমি দেৱৰগাঁৱত আহিছোঁ আৰু ইয়াত যিটো ট্ৰেইনিং প্ৰগ্ৰাম হৈ আছে এইটো বিশেষকৈ আমাৰ মানে দল হিচাপে আমি আমাৰ উদ্দেশ্য কি, লক্ষ্য কি আৰু কিয় জন্ম হৈছিল, ক'ত জন্ম হৈছিল, তো সেইবিলাক বেকগ্ৰাউণ্ডটো বা ইতিহাসটো অলপ সকলোৱে জনা উচিত বা দৰকাৰ। কোনবা পুৰণা আগৰ পৰাই আছে তেখেতসকলে গম পায়, বিশেষকৈ যিবিলাক নতুন আহিছে তেখেতসকলবিলাকতো গম নাপায়। এইবিলাক কথা তেখেতসকলক অৱগত কৰা হৈ আছে যাতে পাৰ্টিৰ নীতি আদৰ্শলৈ তেখেতসকলে মানে কৰ্মী হিচাপে, ৱৰ্কাৰ হিচাপে যাতে বা লিডাৰ হিচাপে যাতে কাম কৰিব পাৰে, সেইটো 1 নম্বৰ কথা। দ্বিতীয় নম্বৰ কথাটো হৈছে যে আমি এতিয়া চৰকাৰত আহিছোঁ। এই দলে চৰকাৰ নেতৃত্ব দি আছে, BTR চৰকাৰ নেতৃত্ব দি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। তো এতিয়া চৰকাৰ ফালৰ পৰা আমি এই অহা ডিচেম্বৰ আহিলে, অহা মাহ আহিলে আমাৰ 3 বছৰ হৈ যাব। কিন্তু 3 বছৰত যিবা নহওক আমি 1 বছৰ লকডাউন বা তেনেকুৱা ধৰণৰ COVID-19 বা মডেল কোড অফ কণ্ডাক্টৰ কাৰণে 1 বছৰটো তেনেকৈ কাম কৰাৰ সুবিধা নাপালোঁ। কিন্তু 2 বছৰৰ যিটো কাম কৰাৰ সুবিধা পালোঁ 3 বছৰৰ ভিতৰত, ইয়াত মানে আমি 2 বছৰত কি কাম কৰিব পাৰিলোঁ। তো আমি সেইবিলাক কথা আমি অকণমান অৱগত কৰাব বিচাৰিছোঁ। আমাৰ ৱৰ্কাৰ্ছসকলে কথাবিলাক জানিব লাগে যে চৰকাৰে আমাৰ দলৰ নেতৃত্বত কি কাম কৰিছে, ৰাইজৰ কাৰণে কি সুবিধা কৰি দিব পাৰিছে, সেইবিলাক কথা মানে অৱগত কৰাব লাগে। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ আগত BTR হিচাপে বা BTC হিচাপে কোনো নিজস্ব আঁচনি নাছিল, কোনো ফ্লেগশ্বিপ প্ৰগ্ৰাম নাছিল। অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম বা স্কিম আঁচনি আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক মানে আঁচনি সেইবিলাকহে আমি ইমপ্লিমেণ্ট কৰি আছিলোঁ বা দেখা পাই আছিলোঁ ইয়াত। কিন্তু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত, UPPL দল চৰকাৰ অহাৰ পিছত প্ৰায় 40টামান তেনেকুৱা ফ্লেগশ্বিপ প্ৰগ্ৰাম বা আঁচনি আমি লঞ্চ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো বাঢ়ি থাকিব। তো নিজস্ব ফ্লেগশ্বিপ প্ৰগ্ৰাম যাৰ জৰিয়তে আমি BTR বাসী ৰাইজক যাতে কোনো গাঁৱৰ কোনো পৰিয়ালে যাতে বাদ পৰি নাথাকে, সকলোক যাতে চৰকাৰৰ লগত আমি কানেক্ট কৰিব পাৰোঁ। তো এনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন কাম কাজ যিটো চলি আছে এইটো আমাৰ কৰ্মীবিলাকে জানিব লাগে। সেইকাৰণে এই ট্ৰেইনিং প্ৰগ্ৰামটো কৰা হৈছে। তৃতীয়তে হৈছে যে এতিয়া আমাৰ ধৰি লওক এতিয়া আমাৰ ইলেকশ্যনছবিলাক আহি আছে। তো সেই ইলেকশ্যনৰ কাৰণে আমি কি ধৰণে নিজকে সাজু কৰিব লাগে সেইখিনি কথাও আমি অকণমান আলোচনা কৰিম এইখন ট্ৰেইনিং প্ৰগ্ৰামত। আৰু বিভিন্ন তেনেকুৱা মানে আমি টপিক লৈছোঁ। সেই টপিকৰ ওপৰত আমাৰ ৰিচোৰ্চ পাৰ্চন বা স্প'ক্স পাৰ্চনবিলাক আছে, তেখেতসকলে কথা ৰাখিব যাতে আমাৰ মানে ৱৰ্কাৰ্ছবিলাকে সকলো কথালৈ অৱগত হৈ থাকে। যিকোনো মানে প্ৰশ্নৰ তাত তেখেতসকলে যাতে উত্তৰ দিব পাৰে আৰু ৱৰ্কাৰবিলাকে যাতে নিজকে আপগ্ৰেড কৰিব পাৰে, লোকেল লিডাৰ হিচাপে ভাল নেতৃত্ব যাতে দিব পাৰে। আমাৰ ৰাইজক যাতে আমি কেতিয়াও মানে ভুৱা কিবা আস্থা যাতে নিদিওঁ। ক্লিয়াৰ কাট কথা জানিলে তেখেতসকলে ক্লিয়াৰ কাট জবাব দিব পাৰিব বা আপডেটটো দিব পাৰিব। আৰু সেই হিচাপত ৰাইজৰ আস্থাটো যাতে সদায় আমাৰ লিডাৰৰ ওপৰত থাকে আৰু লিডাৰবিলাকেও ভাল নেতৃত্ব যাতে দিব পাৰে, ৰাইজৰ কাম যাতে কৰি দিব পাৰে, সেইবিলাক ইছ্যু লৈ আমি সেইবিলাক মেটাৰ লৈ আজি ট্ৰেইনিং প্ৰগ্ৰামটো